हेलो एवरीवन की खबर आपनालोकर आशा करूँ सकलो भाले आछे। আজি মই আপোনালোকৰ ওচৰলৈ ফিশ কাৰী ৰেচিপি লৈ আনিছোঁ আৰু ইয়াক আপোনালোকে অতি সহজে আৰু কম সময়ত বনাব পাৰিব আৰু খাবলৈও বৰ টেষ্টি হয়। তেতিয়াহ'লে আহক আজি ৰেচিপিটো আমি ষ্টাৰ্ট কৰোঁ। প্ৰথমতে মাছখিনি ভালদৰে ধুই লৈছোঁ। তাত হালধি গুড়ি, জলকীয়া গুড়ি আৰু নিমখ দি মাছখিনি ভালকৈ মিক্স কৰি লৈছোঁ। আৰু এতিয়া এখন ফ্ৰাই পেন লৈ লৈছোঁ আৰু তাত তেলখিনি দি অলপ সময়ৰ বাবে গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মাছখিনি ধুনীয়াকৈ এটা এটা কৰি ইয়াত দি দিম। মাছখিনি ফ্ৰাই কৰোঁতে সাৱধানে ফ্ৰাই কৰিব, নহ'লে মাছখিনি ভাঙি যাব পাৰে। আৰু এতিয়া মাছখিনি এটা এটাকৈ উঠাই এখন প্লেটত থৈ দিছোঁ। এতিয়া এটা মিডিয়াম সাইজৰ বিলাহী আৰু দুটা মিডিয়াম সাইজৰ পিয়াজ আৰু জলকীয়া 3টা দি দিছোঁ। আপোনালোকে বেছিও দিব পাৰে নহ'লে কমও দিব পাৰে। এতিয়া গোটেইখিনি পেষ্ট বনাই লৈছোঁ। এখন কেৰাহীত তেল অকণ দি তাত নহৰুখিনি দি দিছোঁ আৰু এতিয়া বনাই থোৱা পেষ্টখিনি ইয়াতে দি দিছোঁ। পেষ্টখিনি দি এবাৰ ভালদৰে লৰাই দিছোঁ। আৰু এতিয়া ইয়াত মছলাখিনি দি দিম। ৰং জলকীয়া গুড়ি, জিৰা গুড়ি, ধনিয়া আৰু হালধি দি দিছোঁ। দি ভালকৈ এবাৰ মিক্স কৰি দিছোঁ। এনেকৈ মাছ বনালে কোনে কোনে ভাল পায় জনাব দেই। মই কিন্তু এনেকৈ বনালে খুব ভাল পাওঁ। মছলাখিনি অলপ সময়ৰ বাবে ভালকৈ ভাজি থাকিব লাগিব যাতে মছলাৰ গোন্ধটো নোলাওক। এতিয়া সোৱাদ অনুসৰি নিমখ দি দিছোঁ আৰু মছলাখিনি ভালকৈ মিক্স কৰি দিছোঁ। দেখিছেনে, এনেকৈ তেল এৰি নিদিয়ালৈকে মছলাখিনি ভাজি থাকিম আৰু এতিয়া মাছখিনি ধুনীয়াকৈ দি দিম। মাছখিনি দি এতিয়া ইয়াত পানী দি দিছোঁ। পানী দি মাছখিনি বেছি লৰাই নিদিব, অকণমান মিক্স কৰি দিব মছলাখিনিৰ লগত আৰু ঢাকনিখন মাৰি থৈ দিম। এতিয়া অলপ সময়ৰ পাছতে ধনিয়াখিনি ওপৰৰ পৰা দি দিছোঁ। ধনিয়াখিনি দি মাছখিনি ভালকৈ উতলিবলৈ দিব আৰু 5 মিনিট মানৰ কাৰণে ঢাকনিখন মাৰি থৈ দিম। এতিয়া 5 মিনিট মানৰ পাছত এয়া আমাৰ ফিশ কাৰী ৰেডি হৈ গ'ল। আপোনালোকে যদি চাই ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।